কাহিনী বৰ্ণী হাফাটি সামন্ত অপৰাধ চিত্ৰলোক অপৰাধ ভঞ্জন কৰি মোৰ প্ৰভুৱে কৰ্মভাৱ নিশ্চিতৰূপে গ্ৰহণ কৰি কৃষ্ণ কৃষ্ণ হৰি এই সমস্ত তেওঁলোকৰ যি কলা কৃষ্টি তেওঁলোকৰ যি এইখিনি ভগৱন্তৰ শ্ৰীচৰণত আমি সমস্তজন ইয়াত যদি কিবা ভুল ত্ৰুটি কিবা যদি অপায় কিবা বাধা বিঘিনি হৈছে সমস্তখিনি ভগৱন্তৰ ঈশ্বৰ কৃষ্ণই যেন ক্ষমা কৰি দিয়ে আমি সদায় ক্ষমা প্ৰাৰ্থী। গতিকে আজি এই দষ্ট কৰ্মভাগী যেন ইয়াৰ পৰাও প্ৰভু ভগৱন্তই যিখিনি পুণ্য দষ্ট দান কৰক আৰু এই সমস্ত বান্ধৱসকল যেন এইধৰণে এই কৰ্মভাগী আগলৈকে যেন আৰু সুন্দৰভাৱে আপোনালোকৰ আগত প্ৰদৰ্শন কৰিব পাৰে এই প্ৰাৰ্থনাৰে হৰি হৰে